আমাৰ এটা জাতি হিচাপে আমি জীয়াই আছোঁ আৰু ভাষাটো যদি বড়ো ভাষাটো আজি বড়ো সাহিত্য সভায়ে যিদৰে পদক্ষেপ লৈছে সেই পদক্ষেপে বড়ো জাতিটোক আৰু সবল কৰি তুলিছে আৰু এইটো অসমীয়া ভাষাৰ বাবে এটা অতি ইতিবাচক দিশ। এনেদৰে প্ৰতিটো জাতি জনগোষ্ঠীয় ভাষাবোৰ যেতিয়াই সবল হ'ব আৰু সবল হৈ উঠিব সিমানেই অসমীয়া ভাষাটো সবল হ'ব, অসমীয়া জাতি সবল হ'ব আৰু অসমখন সবল হ'ব। গতিকে ৰাম মন্দিৰলৈ গৈ মই সেই 22 তাৰিখে অযোধ্যাত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, সেইবাবে মই নিমন্ত্ৰণ পালোঁ আৰু সেই নিমন্ত্ৰণ মৰ্মে 22 তাৰিখে তাত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত থাকিম আৰু সেইটো কাৰণেই খুব দৌৰা-দৌৰি লাগিছে দেই। মই আহোঁ দেই, মই গৈ আছোঁ বাৰু। शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगिरेगां दख'ना गलायाव लफाय, FNF, महर ब्रेन्ड, बिबार ब्रेन्ड, आर'नाइ ब्रेन्ड, जुरिपाट, माथानि बायदि बायदि रोखोमनि दख'ना, आर'नाइ ब्लाउस, फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन। बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन।